हेलो गुड मर्निंग एभ्रिवान আজি লৈ আহিছো আপোনালোকৰ মাজতে সৰু এটা মিনি ব্লগ বেয়া নাপাব আকৌ দেই চাই থাকিব আপোনালোকে আজি বনাবলৈ গৈ আছো আলু তাৰ পিছত নৰসিংহ লগতে या নহৰু কেইটামান লৈ লৈছো আপোনালোকে পৰিমাণে দিব পাৰে নহৰুটো ধুনীয়াকৈ কুটি ললো যিকোনো বস্তু হলে আমি চাপ চিকনকৈ কুটিবই লাগিব আৰু মেইন কথাটো হৈছে আমাৰ ধোৱা ধুই পখালি ধুনীয়াকৈ ললো আৰু এই আলুখিনি ধুনীয়াকৈ সাফা কৰিলো লগতে আকৌ নৰসিংহ পাতখিনিও দুবাৰমান ধুই ললো এবাৰ তিনিবাৰ হ'ল লাষ্ট ধুই লোৱাৰ পাছত ইয়া ধুনীয়াকৈ কাহীখনত থৈ লৈছো বস্তুখিনি থৈ লোৱাৰ পাছত মিডিয়াম সাইজে আলুখিনি কুটি ললো পিয়াজখিনিও কুটিলো জলকীয়াও কুটিলো সব ৰেডি হৈ গল ৰেডি হোৱাৰ পাছত আকৌ মায়ে ক'লে পাপৰ অকন ভাজো পাপৰ তেলো লগত থাকি গল আকৌ তেলকন কম হ'ব বুলি দি দিলো তেল অকমান তাৰ পিছত তেলকন হোৱাৰ লগে লগে পকাৰ লগে লগে পিয়াজো দি দিলো জলকীয়াও দি দিলো ধুনীয়াকৈ ভাজি ললো লগতে লাষ্টত হালধি অকমান দিলো দি লোৱাৰ পাছত ইমান ধুনীয়া হৈ গল পিয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পাছত আলু চালু গুটেইখিনি দি দিয়া হ'ল তেনেকৈ আপোনালোকে বনাব পাৰিব নৰসিংহ আৰু আলুৰ গ্ৰেভি যেহেতু মই এনেকৈ খাই ভাল পাওঁ বনালো আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলো এয়া লগতে নিমখ দিছো নিমখকণ যেহেতু নিজৰ পৰিমাণত দিব মোৰ যে আজি আঞ্জাকণত যে নিমখকণ বেছি হ'লেই হ'ল আৰু দেই খাবলৈ যে কেনেকুৱা হ'ব নাজানো আৰু নিমখকণ বেছিয়ে দি দিলোঁ এয়া দেখিছেনে লৰাই আছোঁ ইমান ধুনীয়া কালাৰ হৈ গৈছে অলপ দেৰি আপোনালোকে পাৰিলে ঢাকি থৈ দিব আৰু চব্জি যিহেতু ঢাকিবই লাগিব নহয় জানো মই যে কি কথাবোৰ কওঁ আৰু এয়া দেখিছে সিজিবলৈ লৈছেই তাৰপিছত মই অলপ দেৰি ঢাকি থলোঁ ঢাকি লোৱাৰ পাছত একেবাৰে লাষ্টত ঢাকনাখন খুলি মেলি চাইছো একদম চব্জি সিজি আছে সিজি হোৱাৰ পাছত আকৌ মই পানী অলপ দি দিলোঁ যিহেতু গ্ৰেভি বনাম নহয় জানো পানী অলপতো দিবই লাগিব এয়া পানী অলপ দি ধুনীয়াকৈ লৰাই ললোঁ লৰাই লোৱাৰ পাছত এয়া দেখিছে নহয় ইমান ধুনীয়া স্মেল এটা আহিছে নহয় নৰসিংহ পাতৰ এয়া লাষ্টত মোৰ গ্ৰেভি ৰেডি আজিৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু দেই আৰু যিহেতু নিউকে ভিডিঅ'বোৰ দি গৈ আছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু আজিৰ ভিডিঅ'টি ইমান আছিল বা